Hi friends, আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু হয়তো আপোনালোকে অলৰেডি গম পায় আমাৰ স্কুলৰ ফালৰ পৰা আমি ষ্টুডেন্ট উইথ ষ্টাফ একেলগে আমি হনুমান মন্দিৰ আৰু NSPC লৈ গৈছিলো আৰু হনুমান মন্দিৰৰ যিখিনি ভিডিঅ' ক্লিপছ আছিলে অলৰেডি আপোনালোকৰ লগত মই সেইখিনি শ্বেয়াৰ কৰিলো মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলত আৰু NSPC লৈ যোৱা যিখিনি ভিডিঅ' ক্লিপছ সেইখিনি এতিয়ালৈকে শ্বেয়াৰ কৰা নাছিলো এই আপোনালোকৰ লগত মই আজি শ্বেয়াৰ কৰিম Thank you. Hey, bla, bla, potato minus. Coração. আমি প্ৰথমতে NSPCৰ ফিনিশ ভিলেজলৈ সোমালো আৰু ফিনিশ ভিলেজত আমি প্ৰথমতে ল'ৰা ছোৱালীক খুৱাই বুৱাই লোৱাৰ পাছতহে NSPCৰ মূল ডেমলৈ গ'লো আৰু ফিনিশ ভিলেজতে আমি কেইটামান ভিডিঅ' ক্লিপ লৈছিলো আৰু সেই আপোনালোকক দেখুৱাই আছো আৰু যিখিনি আপোনাৰ ফিনিশ ভিলেজৰ ওচৰত যিখিনি আপোনাৰ উলমা দলং বুলি কয় যিখিনি থাৰৰ দলং আছে সেইখিনি ওচৰতে আমি সেইখিনি ভিডিঅ' ক্লিপ কৰিছিলো আৰু ইয়াতে ল'ৰা ছোৱালীক প্ৰথমতে খুৱাই বুৱাই আমি NSPC মোৰ ডেমলৈ ৰাওনা হ'ম খোৱা বোৱাৰ শেষ হোৱাৰ পাছত আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু সেইটোলৈ সকলোকে খুৱাই বুৱাই আমিও খালো আৰু ইয়াৰ পাছতে NSPCলৈ ৰাওনা হলো আৰু NSPCতে এইদৰে আমি ল'ৰা ছোৱালীক গাড়ীৰ পৰা নমোৱালো আৰু সেইখন ৰাস্তা আপোনাৰ হিল আৰু পোখাৰে আপোনাৰ বৰি আছে পানীখিনি আপোনাৰ মছলাৰ নিচিনা হৈ আছে আপোনাৰ আমি যি পখাগৰ বনাওঁতে যিদৰে মছলা বনাওঁ ঠিক সেইদৰে সেইখিনি ৰাস্তা হৈ আছে আপোনাৰ গাড়ী ৰখোৱা ঠাইৰ পৰা আপোনাৰ সেই কালভাৰ ওচৰলৈকে কিন্তু আমাক NSPC মোৰ ডেমল যিখিনি ওপৰলৈ আমাক উঠিব নিদিলে আৰু সেই কালভাৰটো ওপৰৰ পৰাই ল'ৰা ছোৱালীক আপোনাৰ মূল ডেমৰ পৰা যিখিনি পানী নিগৰি আছে সেইখিনিক দেখুৱাম বুলি ল'ৰা ছোৱালীক লৈ আগুৱাই গ'লো আৰু সেইখিনি ৰাস্তা হয়তো আপোনালোকে দেখিছেই ইয়াত আপোনাৰ সৰু সৰু হিল আৰু বোকা একেলগে হয়তো মিক্স হৈ ইয়াত আপোনাৰ মছলাৰ নিচিনা হৈ আছে আমি গড় বনাওঁতে যিটো মছলা চিমেণ্ট বালি আপোনাৰ হিল লগাই দিওঁ ঠিক সেই মছলাৰ নিচিনা এই ৰাস্তাখিনিত পৰি আছে আৰু ল'ৰা ছোৱালী খোজকাঢ়িবলৈ অসুবিধা হৈ আছে কাৰণ সেইখিনিলৈ গাড়ীখিনি নমালে কাৰণ গাড়ীখিনি উঠাওঁতে অসুবিধা হ'ব বুলি আৰু সেইখিনি আমি এইদৰে খোজকাঢ়ি গ'লোঁ আৰু
আমি কলবাৰৰ পৰা যিমান পাৰোঁ আমি ল'ৰা ছোৱালীক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে ৰাস্তাটো এবাৰ লক্ষ্য কৰিব কিমান ইয়াত বোকা উঠি আছে আপোনাৰ ল'ৰা ছোৱালী সিপাৰৰ পৰা সিপাৰলৈ খোজ মানে পাৰ হ'বলৈ বহুত অসুবিধা হৈ আছে আপোনাৰ ইয়াত গোটেইখিনি আপোনাৰ জোতা পেনে আপোনাৰ বোকা লাগি গ'ল আৰু কিছুমান ল'ৰা ছোৱালী দলতে জোতা আৰু চপ্পল খুলি দিলে কিন্তু সেই ল'ৰা ছোৱালীক আপোনাৰ নুখুলিব কৈছিলোঁ ইয়াত আপোনাৰ শিল লাগি যাব কষ্ট হ'ব বুলি কিন্তু কিছুমানে খুলি দিলে আৰু সেইদৰে ল'ৰা ছোৱালীখিনিও পাৰ কৰিলে আৰু এয়া দেখিছে নহয় ইয়াত কিমান আপোনাৰ বোকা উঠি আছে আৰু সেইদৰে আমি খালবাৰ ওচৰলৈ আগবাঢ়ি গ'লোঁ আৰু খুব এটা ইয়াত আপোনাৰ ৰাস্তাখিনিত আপোনাৰ খুব এটা বেয়া বুলি হয়তো ক'ব নোৱাৰে কাৰণ ইয়াত দিনে ৰাতি কাম চলি থকাৰ কাৰণে সেইখিনি এইদৰে হয় চাগে কাৰণ পানীও নিগৰি থাকে আপোনাৰ এই কাম কৰা ঠাই জেগাৰ পৰা হয়তো আপোনাৰ সেইটো কাৰণে এইটো ৰাস্তাটো সেইদৰে হয়তো প্ৰতিদিনেই হৈ চাগে আৰু ক'ব নোৱাৰোঁ যদি আপোনালোকে এইখিনি গম পায় নিশ্চয় কমেণ্ট কৰি জনাব আৰু সেইটোৱে খালবাৰ পালোহি আৰু খালবাৰৰ পৰা ল'ৰা ছোৱালীক যিমান পাৰে আপোনাৰ মূল ডেমৰ পৰা যিধৰণে আমাৰ পানীখিনি নিগৰি আছে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ কাৰণ মূল ডেমৰ ওচৰলৈ আমাক যাব নিদিলে আমি কৈছিলোঁ যাবতে পাৰিব নেকি কিন্তু নিদিলে আৰু ইয়াৰ পৰাই আমি ল'ৰা ছোৱালীক মূল ডেমৰ পৰা যিখিনি পানী নিগৰি আছে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ল'ৰা ছোৱালী যিখিনি আপোনাৰ ইয়াত দেখিলে ল'ৰা ছোৱালী বহুতো ইয়াত আপোনাৰ জানিবলগীয়া কথাও আছে আমাৰ যিখিনি ইয়াৰ পৰা কাৰেণ্টখিনি উৎপাদন হয় আৰু সেই কাৰেণ্টৰ উৎপাদনৰ বিষয়ে ল'ৰা ছোৱালীক আমি দুই এষাৰ ক'লোঁ আৰু সেই পানী নিগৰাখিনি এই বতৰে আমি ল'ৰা ছোৱালীক দেখুৱাবলৈ চেষ্টা কৰিলোঁ Bola, bola. Gelat tunggu, bola tunggu. Bola. Bola. Tunggu. Nhiều quá. Đây mà lấy kiện mà, forma. Tunggu. Bola. Gelat tunggu, bola tunggu. Bola. Tunggu. Nhiều quá. Đây mà lấy kiện mà, forma. Mulai lagi balik bro. So video ko yan. Coba lagi dah. Dari mana kita?
আছে আৰু সেইদৰে ল'ৰা ছোৱালীক আমি মূল ডেমৰ পৰা যিখিনি পানী নিগৰি আছে সেইখিনিক দেখুৱালোঁ আৰু ল'ৰা ছোৱালীৰ লগত অকণমান ধেমালি কৰি ফূৰ্তি কৰিলোঁ ফটোশ্বুট কৰিলোঁ আৰু ল'ৰা ছোৱালীকেইটাও খুব ভাল পালে আৰু শিক্ষামূলক ভ্ৰমণ হিচাপে হয়তো এইখিনি ঠাই নিশ্চয় আমি যাব লাগে আৰু ইয়াৰ যিখিনি আমাৰ মূল বিষয়খিনি ল'ৰা ছোৱালীৰ লগত অকণমান আমি শ্বেয়াৰ কৰিলোঁ তাতে ল'ৰা ছোৱালীক বুজাই দিলোঁ কিদৰে কাৰেণ্টখিনি আমি পানীৰ পৰা উৎপাদন কৰিব পাৰোঁ আৰু সেইদৰে আমি তাৰ পৰা ওলাই আহি কাৰণ যিহেতু ৰাস্তাত বোকা আছিলে আৰু সেই বোকাখিনি আমাৰ য'ৰ পৰা অকণমান পানী নিগৰি আছে ওপৰৰ পৰা সেইখিনিৰ পৰা পাইপৰ পৰা আৰু সেই পানী দি আমাৰ ল'ৰা ছোৱালীখিনি ভৰিখিনি চফা কৰি আমি হাত ভৰি ধুবলৈ দি আমি ল'ৰা ছোৱালীক গাড়ীত বহুৱাই আমিও নিজৰ ঘৰৰ ফালে বুলি আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু সেইদৰে ল'ৰা ছোৱালীক মূল ডেমৰ পৰা যিখিনি পানী নিগৰিছে সেইখিনি অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে আমাৰ ভিডিঅ'টো ফেচবুক পেজত যদি চাই আছে তেনে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ আশা ৰাখিলোঁ নমস্কাৰ জয় আইকম